মোৰ ইউটিউব চেনেল ফাইজ কালেকশ্যন ইটুচিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি আপোনালোকক এনেকুৱা এখন ৰাষ্ট্ৰৰ বিষয়ে জনাব গৈ আছোঁ যিখন ৰাষ্ট্ৰৰ জনসংখ্যা কেৱল মাত্ৰ 23। বন্ধুসকল, নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে 23 জন জনসংখ্যাৰে এখন ৰাষ্ট্ৰ হ'ব পাৰে নেকি? এনেকুৱা ৰাষ্ট্ৰ এই পৃথিৱীত আছে নেকি? এখন ৰাষ্ট্ৰ নিৰ্মাণৰ নীতিনো কি? হয় বন্ধুসকল, মই যিখন ৰাষ্ট্ৰৰ কথা আপোনালোকক জনাব গৈ আছোঁ সেয়া হৈছে অষ্ট্ৰেলিয়া কণ্টিনেণ্টৰ অন্তৰ্গত প্ৰিন্সিপালিটি অফ হাৰ্ট ৰিভাৰ। এই ৰাষ্ট্ৰখনত এটা পৰিয়ালৰ সদস্যই বসবাস কৰে। ৰাষ্ট্ৰখন নিৰ্মাণ কৰিছিল লিওনাৰ্ড কেছলে নামৰ এজন ব্যক্তিয়ে 1970 চনত। ৱেষ্ট অষ্ট্ৰেলিয়ান গভৰ্ণমেণ্টে 1969ত হোৱাইট কোটা বিল 1969 পাছ কৰাৰ পিছত লিওনাৰ্ড কেছলে আৰু ৱেষ্ট অষ্ট্ৰেলিয়ান গভৰ্ণমেণ্টৰ মাজত মতানৈক্য সৃষ্টি হৈছিল। হোৱাইট কোটা বিল 1969ত উল্লেখ আছিল যে এজন খেতিয়কে 100 একৰতকৈ বেছি ভূমিত উৎপাদিত শস্য চৰকাৰক বিক্ৰী কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে কোনো কম্পেনচেশ্যন বা কোনো আপিল কৰিব নোৱাৰিব। লিওনাৰ্ড কেছলেৰ 13,000 একৰ ভূমিৰ এখন ফাৰ্ম আছিল। সেয়ে কেছলে ফাৰ্মত উৎপাদিত শস্যক লৈ বিপদত পৰিছিল। অষ্ট্ৰেলিয়ান গভৰ্ণমেণ্ট গভৰ্ণৰ সকলোৰে লগত পৃথকে যোগাযোগ কৰিছিল, কিন্তু কোনো ফল পোৱা নাছিল। লিওনাৰ্ড কেছলে বৰ হতাগ্ৰস্ত হৈ পৰিছিল। কেনেকৈ এই আইনৰ আওতাৰ পৰা ওলাই যাব পাৰি চিন্তা কৰিছিল। তেখেতে ইণ্টাৰনেশ্যনেল লসমূহ দেখিব আৰম্ভ কৰিছিল। অৱশেষত এখন পৃথক ৰাষ্ট্ৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। লিওনাৰ্ড কেছলেৰ মতে এখন পৃথক ৰাষ্ট্ৰ নিৰ্মাণ কৰাটো নট ইজি বাট নট ইম্পচিবল। 1970 চনৰ 21 এপ্ৰিল তাৰিখে লিওনাৰ্ড কেছলেয়ে প্ৰিন্সিপালিটি অফ হাৰ্ট ৰিভাৰ নামৰ নিজৰ ব্যক্তিগত সম্পত্তিত এখন ৰাষ্ট্ৰ গঠন কৰে। লিওনাৰ্ড কেছলে তেতিয়া নিজৰ নামৰ আগত প্ৰিন্স লিখিব আৰম্ভ কৰে। লিওনাৰ্ড কেছলে নিজৰ নামৰ আগত প্ৰিন্স লিখাৰ কাহিনীটো আকৌ বেলেগ, কাৰণ অষ্ট্ৰেলিয়া কাণ্ট্ৰি ইংলিছ লছৰ আণ্ডাৰত আহে। সেইকাৰণে ইউকেৰ ৰাণী হৈছে অষ্ট্ৰেলিয়াৰ কাণ্ট্ৰিসমূহৰ ৰাণী। গতিকে লিওনাৰ্ড কেছলে এই কুইনৰ এগেইনষ্টত যাব খোজা নাছিলে। লিওনাৰ্ড কেছলে মতানৈক্য হৈছে ৱেষ্ট অষ্ট্ৰেলিয়ান গভৰ্ণমেণ্টৰ লগত, কুইনৰ লগত নহয়। সেয়েহে কুইনৰ প্ৰতি সন্মান দেখুৱাই তেখেতৰ নামৰ আগত প্ৰিন্স লিখিব আৰম্ভ কৰিছিল, কিং লিখা নাছিল। বৰ্তমান এই ৰাষ্ট্ৰখনৰ নিজা ফ্লেগ, এনথেম, ভিছা, কাৰেঞ্চি, পোষ্ট কাৰ্ড সকলো আছে। এতিয়া প্ৰশ্ন হৈছে, এই সকলোবোৰ থাকিলে এখন ৰাষ্ট্ৰ হৈ যায় নেকি? মোৰ উত্তৰ নহয়, কাৰণ এখন ৰাষ্ট্ৰ হ'বলৈ পৃথিৱীৰ অন্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰ হিচাপে মানিব লাগিব, কিন্তু প্ৰিন্সিপালিটি অফ হাৰ্ট ৰিভাৰক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি নিদিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।